Subscribe now and press the bell icon. Never miss an update. हेलो बंधु बान्धवी सकल आज आम आपनलोकर कारणे आरो एटा नतुन भिडिओ লৈ আহিছো। आपनलोके आज आमार এই ভিডিওৰ পৰা জানিব পাৰিব আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছে নে নাই হেতু আপোনালোকে কিনকৈ গম পাব। হয়তো আপুনি বেংকত আধাৰ কাৰ্ডখন লিংক কৰিব দি আহিছে কিন্তু এতিয়ালৈকে লিংক হৈছে নে নাই হেতু আপোনালোকে কিনকৈ গম পাব। আজি এই সম্পূৰ্ণ ভিডিও আপোনালোকে চালে গম পাই যাব। এই ভিডিওটো আপোনালোকে আৰম্ভৰ পৰা শেষলৈকে ভালদৰে চাব। ভিডিওটো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন আহি থাকে তেনেহলে আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নোটিফিকেশনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিও আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিওটো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ সাৰ্চ বাৰত লিখিব UDAI.gov.in এইখিনি লিখি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আহিব ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াৰ পৰা আপোনালোকে আপোনাৰ ল্যাঙ্গুৱেজটো দিব। ল্যাঙ্গুৱেজটো সিলেক্ট কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব। আপোনালোকে ওপৰত দেখা পাইছে তিনিটা দাঁড়ি দেখা পাইছে, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে মাই আধাৰ অপশনত ক্লিক কৰিব। তাৰপিছত আপোনালোকে আধাৰ সাৰ্ভিস ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব। আপোনালোকে অলপ তলত আহিব। ইয়াত আপোনালোকে দেখা পাইছে আধাৰ লিংকিং স্ট্যাটাস, চেক আধাৰ /ব্যাংক লিংক স্ট্যাটাস, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে অলপ তলত আহিব। তলত আহি ইয়াত আপোনালোকে দেখা পাইছে আধাৰ নাম্বাৰ। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰখন এন্টাৰ কৰিব লাগিব। ইয়াতে আধাৰ নাম্বাৰখন এন্টাৰ কৰি আপোনালোকে যেটো ইয়াত ক্যাপচা দেখা পাইছে এই ক্যাপচাটো আপোনালোকে ইয়াত এন্টাৰ কৰিব লাগিব। আধাৰ নাম্বাৰ আৰু ক্যাপচাটো এন্টাৰ কৰি আপোনালোকে সেন্ড OTP ত ক্লিক কৰিব। সেন্ড OTP ত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলত এটা OTP আহিব, যেটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক আছে। সেই মোবাইল নম্বৰত এটা OTP আহিব। সেই OTP টো আপোনাৰ তলত এন্টাৰ কৰিব লাগিব। সেই OTP টো আপোনালোকে ইয়াত এন্টাৰ কৰিব। OTP টো এন্টাৰ কৰি আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব। যেতিয়া আপোনালোকে সাবমিট অপশনত ক্লিক কৰিব ইয়াত আপোনাৰ দেখাব চেক আধাৰ ব্যাংক লিংক স্ট্যাটাস, কংগ্ৰেচুলেশ্যন ইউৰ আধাৰ ব্যাংক ম্যাপিং হ্যাজ বিন ডান। তাৰপিছত ইয়াত আপোনাৰ আধাৰ নাম্বাৰটো দেখাব। তাৰপিছত ব্যাংক লিংক স্ট্যাটাস এক্টিভ। তাৰ তলত দেখাব আপোনাৰ ব্যাংক লিংকিং ডেট, কিমান তাৰিখত আপোনাৰ বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈছে সেই ডেটটো ইয়াত দিয়া আছে। তাৰ তলত দেখাব আপোনাৰ বেংক কোনটো বেংকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক হৈ আছে। ইয়াত আপোনালোকে সেই বেংকটোৰ নাম দেখাব। তে আপোনালোকে এনেকৈ আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক আছে নে নাই এনেকৈ চেক কৰিব পাৰিব। তে আজিৰ ভিডিওটো চাই পিনে যদি ভাল লাগি থাকে তেনেহলে লাইক কমেন্ট শেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু আমাৰ এই চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা নোটিফিকেশনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিও আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। থ্যাংক ইউ।